वेलकम बैक टू माय चैनल गुड मॉर्निंग की खबर आपनालोকৰ आशा करूँ সকলোৰে ভালে নিশ্চয় দেখিছে মই এতিয়া কলেজলৈ ওলালো মানে মই এতিয়া কলেজ যাবলৈ ওলাইছো আৰু মোৰ লগৰ কিজনীৰ কাৰণে ওয়েট কৰি আছো ভাবহি আৰু বেছি দেৰি নালাগে এয়া এতিয়া হেতি পালেহি এবাৰ গৈ থাকো হে গাইস আমি এতিয়া বৰ্তমান কলেজলৈ গৈ আছো এয়া দেখিছে মোৰ লগৰ কিজনী এইফালে লক্ষ্মীমা আৰু এফালে প্ৰিয়ংকা তো আমি কলেজ পাইলো তাৰ পিছত দেখাই আছো সকলো তো ভিডিওটো চাই থাকিব হে গাইস আমি এতিয়া কলেজ আহি পালোহি এয়া আমাৰ লাষ্ট কৰা ছোৱালী কিজনী তো গাইস এতিয়া আমি কলেজ পালোহি তো হুমাইলো ফাৰ্ষ্টে ক্লাস হৈছে না চাওগৈ ক্লাস হলে কৰিম আৰু ক্লাস যেতিয়া নাথাকিব মানে যেতিয়া ক্লাস আমাৰ নহব এতিয়া মানে আমি লগৰখিনিৰ লগত অকমান ওলাই যাম মানে টাউন ফালে তো এতিয়া যাও ক্লাস হৈছে না চাওগৈ যদি ক্লাস হৈছে কৰিম তো গাইস মানে আমাৰ ক্লাস হৈ আছে বুলি কৈছে ক্লাসলৈ দেৰি হৈছে তো ক্লাস কৰি লওগৈ তাৰ পিছত লগ পাইছো তো গাইস আমাৰ এতিয়া এটা ক্লাস হল আৰু এতিয়া ক্লাস নাই হোৱা নহব চাগে আজি আৰু ক্লাস তো এয়া দেখিছে আমাৰ লগৰখিনিৰ লগত এনে অলপ বহি আছো আৰু ক্লাস নথকা টাইমটো আমি এনেকৈ বহি থাকো গুটেখিনিৰ লগতে এইজনী আমাৰ পিংকি এয়া আমাৰ কি কিবা কৈ দিয়া এনে আৰু ক্লাস অফ এতিয়া অলপ গৰম দিন যে বতাহ লৈছে ঠাণ্ডা হাৱা এইফালে নেহা পুৰা বিজি নেহা ৰীল বনাইছে নো লাষ্ট কৰিছে এইফালে আমাৰ পুষ্পা দত্তবতীশ কোৱা কিবা এটা কোৱা কিবা এটা কোৱা এতিয়া আমি লগৰখিনিৰ লগত টেঙাহাট টাউন ফালে অকমান ওলাই গৈছো যিহেতু ক্লাস নাই আমি এতিয়া আমাৰ মানে ক্লাস নাই হোৱা সেই কাৰণে আমি গুচি আহিলো অলপ মানে টেঙাহাট টাউন ফালে অলপ আৰু এতিয়া আমি কলৈ যাম চাই থাকক এয়া প্ৰিয়ংকা ক'ত যাবা কৈ দিয়া মেলা বজাৰ এয়া দেখিছে আমাৰ টেঙাহাটত মানে বাণিজ্য মেলা আহিছে তো তাতে অকমান সোমাই যাওঁ বোলো তো বলক এতিয়া সোমাই যাওঁ ভিতৰলৈ কি কিনো বস্তু ওলাইছে চাওগৈ কিবা যদি বস্তু পছন্দ হয় তেতিয়া ল'ম আৰু তো চাই থাকক
তো দোকান চোকান অলপ ঘূৰিলোঁ এতিয়া কিবা এটা খাই লওঁ বুলি দোকানত ৰখিছোঁ তো দোকানখনত মানে অকল ফুচকা আৰু পপকৰ্ন মছলা গল্লাহে আছে তো যিহেতু গৰম সেইকাৰণে মছলা গল্লাকে অৰ্ডাৰ কৰিছোঁ এইফালে দাদাহঁতে বনাইছে মছলা গল্লা তো এয়া আমাৰ এতিয়া গল্লা হৈ গ'ল এবাৰ গল্লা খাই লওঁ তো গাইজ মানে ভইচ অভাৰ কৰি দিবলগীয়া হৈছে যিহেতু মানে বহুত চাউণ্ড ওলাইছে আৰু ইউটিউবৰ কথাটো জানে আৰু কপিৰাইট লাগি যাব কিবা কিবি চাউণ্ড ওলালে তো সেয়াই আৰু গাইজ মেলাত সোমালোঁ আৰু এনেই গল্লা খাবলৈ অহা নিচিনাই হ'ল মানে দোকানখিনি ভালকৈ খোলা নাই আৰু বস্তু একো নললোঁ লোৱা নহ'ল পিছত এদিন আহিব লাগিব ভালকৈ এতিয়া আমি আকৌ দোকানলৈ যাওঁ কি ল'বা কৈ দিয়া এতিয়া মই যাম দোকান যাম কাপোৰ ল'বলৈ কাপোৰ তো তাই বোলে কাপোৰ ল'ব তেতিয়া যাওঁ ল'লা কাপোৰ ল'লোঁ শাক পাচলি গৈ তেতিয়া আমি আইচক্ৰীম খাই ল'লোঁ এয়া দেখিছে তো এতিয়া আমি ঘৰলৈ যাম তো গাইজ আমি এতিয়া আইচক্ৰীম খাই ল'লোঁ আৰু এতিয়া সিহঁতেও বজাৰ চজাৰ কৰি ল'লে এতিয়া আমি ঘৰলৈ গৈ আছোঁ গাইজ আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিলৈ বাই বাই